নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব চিটি অসমৰ এটা বিশেষ ভিডিঅ'লৈকে। তো বন্ধু-বান্ধৱীসকল, অতিকৈ সুখবৰ, কিয়নো অসম তথা কেন্দ্ৰীয় চৰকাৰৰ চাকৰি বহুকেইটা মুকলি হৈ আছে। ইয়াতে মুঠতে ৬,৪৯১টা পদ মুকলি হৈ আছে। আমি এই ৬,৪৯১টা পদৰ বিষয়ে আমি খুব কম সময়ৰ ভিতৰতে চমুকৈ আমি আলোচনা কৰিম। বন্ধু-বান্ধৱীসকল, এই ৬,৪৯১টা পদৰ অনলাইন আবেদন চলি আছে, গতিকে আপোনালোকে আবেদন কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকে সবিশেষ গম পাব। এতিয়া আমি প্ৰথমে আপোনালোকৰ সন্মুখত আমি আলোচনা কৰিব বিচাৰিছোঁ। ইয়াতে মুখ্য ন্যায়িক দণ্ডাধীশ লখিমপুৰত 4টা পিয়ন পদ মুকলি হৈছে। দৰমহা যথেষ্ট সুন্দৰ দিছে। 8 পাছৰ পৰা অৰ্হতা বিচৰা হৈছে। দৰমহা 12,000 টকাৰ পৰা 52,000 টকা দিছে। এই পদকেইটাৰ বিষয়ে আমি আলোচনা কৰি বাকী ৬,৪৯১টা পদৰ বিষয়ে আমি আলোচনা কৰিম খুব চমুকৈ, ঠিক আছে। অৰ্হতা বিচৰা হৈছে 8 পাছ, 10 পাছ, 12 পাছ আৰু BA। এইকেইটা কোৱালিফিকেশ্যন বিচৰা হৈছে বন্ধু-বান্ধৱীসকল ৬,৪৯১টা পদৰ ক্ষেত্ৰত। ইয়াতে যি পিয়ন পদ মুকলি হৈছে, ইয়াতে কেৱল 8 পাছ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। তো ইয়াতে বন্ধু-বান্ধৱীসকল মন কৰিব, CJM লখিমপুৰ নৰ্থ লখিমপুৰ ৰিক্ৰুটমেণ্ট 2020-22 পিয়ন ভেকেঞ্চি। ইয়াতে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট লখিমপুৰ নৰ্থ লখিমপুৰ, ঠিক আছে। ইয়াতে ইম্পৰ্টেণ্ট ডেটছ এবাৰ চাই লওক। ইয়াতে 23 তাৰিখে লাষ্ট ডেট, ঠিক আছে। মাৰ্চ মাহৰ 23 তাৰিখৰ আগত আপোনালোকে আবেদন কৰিব পাৰিব। অফলাইন মাধ্যমত আবেদন কৰিব লাগিব। কেনেকৈ আবেদন কৰিব লাগিব মই জনাই দি আছোঁ, ভিডিঅ'টো চাই থাকক, ঠিক আছে। তো বয়স ইয়াতে 18 বছৰৰ পৰা 43 বছৰ বয়সলৈ আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন পাব, আপাৰ এজ ৰিলেক্সেশ্যন এজ পাৰ govt নাম অনুসৰি, ঠিক আছে। ইয়াতে জব লোকেশ্যনটো হ'ব লখিমপুৰ, অসমৰ লখিমপুৰত হ'ব। আৰু এপ্লিকেশ্যন ফিজ, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আপোনালোকে। টোটেল পদ হৈছে 4টা, ঠিক আছে। তো বন্ধু-বান্ধৱীসকল, এই 4টা পদৰ আমি কেটেগৰী ৱাইজ যদি চাওঁ, ইয়াতে আনৰিজাৰ্ভ হৈ আছে 3টা পদ আৰু STPৰ বাবে আছে 1টা পদ, ঠিক আছে। দৰমহাটোৰ বিষয়ে মই আপোনালোকক আগতে কৈছোঁ। ইয়াতে 12,000 টকাৰ পৰা 52,000 টকা দৰমহা হ'ব, লগতে 3,900 টকা গ্ৰেড পে পাব আপোনালোকে। তো বন্ধু-বান্ধৱীসকল, শিক্ষাগত অৰ্হতা যদি আমি চাওঁ, ইয়াতে শিক্ষাগত অৰ্হতা বিচৰা হৈছে 8 পাছ, ঠিক আছে। 8 পাছ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। কিন্তু আৰু এটা কথা তেওঁলোকে উল্লেখ কৰিছে যে 12 পাছৰ পৰা ওপৰখিনিয়ে এটা আবেদন কৰিব নোৱাৰিব, ঠিক আছে। যিহেতু ইয়াত 12 পাছৰ কথা উল্লেখ কৰিছে, গতিকে যিসকল 10 পাছ প্ৰাৰ্থীসকলে ইয়াতে আবেদন কৰিব পাৰিব, ঠিক আছে। তো বয়সটো এবাৰ চাই লওক। বয়সটোৰ বিষয়ে কৈছোঁ। ইয়াতে বয়স হ'ব লাগিব 18 বছৰৰ পৰা 43 বছৰ আৰু বয়সটো গণনা কৰা হ'ব 2022 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখলৈ, ঠিক আছে। ইয়াতে আধাৰ ক্ৰাইটেৰিয়া অলপ দি দিছে, চাই ল'ব। ইয়াতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে আৰু ইয়াতে কৈছে আধাৰ কোৱালিফিকেশ্যন যদিহে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ বা ইলেক্ট্ৰিকেলৰ যদি কিবা ৰিপেয়াৰিঙৰ নলেজ আছে, কিবা যদি স্কিল আছে, তেতিয়াহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। কিন্তু আপোনালোকে 8 পাছ প্ৰাৰ্থীসকলে আধাৰ কোৱালিফিকেশ্যন নাথাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। অসমৰ যিকোনো ঠাইৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব, ঠিক আছে। তো লগতে আপোনালোকক লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন, সেইখন আপোনালোকক লাগিব আপোনালোকে আবেদন কৰাৰ সময়ত। আৰু ইয়াত এডমিট কাৰ্ডৰ কথা কৈছে। এডমিট কাৰ্ড ইয়াতে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট lakhimpur.judiciary.govt.in, ইয়াতে তেওঁলোকে উল্লেখ কৰিব কেতিয়াৰ পৰা কেতিয়া পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব, ঠিক আছে। ইয়াতে চিলেকশ্যন প্ৰচেছটো এবাৰ চাই ল'ব বন্ধু-বান্ধৱীসকল। ইয়াতে তেওঁলোকে জনাইছে যে এটা ৰিটেন টেষ্ট হ'ব আৰু এটা মৌখিক পৰীক্ষা হ'ব। 2টা নাম্বাৰ যোগ কৰি সম্পূৰ্ণ মেৰিট বেচিছত ইয়াতে তেওঁলোকে নিযুক্তি দিব, ঠিক আছে। তো বন্ধু-বান্ধৱীসকল, এতিয়া জানি লওঁ আহক আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ সময়ত আপোনালোকক কি নথিৰ প্ৰয়োজন হ'ব, ঠিক আছে। এটা চাওক, হাউ টু এপ্লাই CJM লখিমপুৰ নৰ্থ লখিমপুৰ ৰিক্ৰুটমেণ্ট 2020-22। ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে অসমৰ যিখন গেজেট পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্মখন আছে, সেইখনত আপোনালোকে আবেদন কৰিব লাগিব, ঠিক আছে। সেইখন ভালদৰে আপোনালোকে ফিল আপ কৰিব। সেইখন ক'ত পাব মই জনাই দিছোঁ। আপোনালোকে আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্স চেক কৰিব, তাতে আমি লিংক দি দিম। লিংকটোত ক্লিক কৰিলে আমি বৰ্তমান যিখন পেজত আছোঁ, এইটো পেজ খোল খাব। তললৈ স্ক্ৰল ডাউন কৰিব, মই দেখাই দি আছোঁ, আপোনালোকে চাই থাকক। এতিয়া বৰ্তমান আপোনালোকক জনাই দিছোঁ কি ডকুমেণ্টছ লাগিব, ঠিক আছে। আপোনালোকক লাগিব এডুকেশ্যনেল চাৰ্টিফিকেটসমূহ লাগিব, ফটো ষ্টেট দিব লাগিব আৰু লগতে আপোনালোকে চাইন কৰি দিব লাগিব, তলত চেল্ফ এটেষ্টেড কৰি দিব লাগিব, ঠিক আছে। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ উপৰিও আপোনালোকক লাগিব বয়সৰ প্ৰমাণ পত্ৰ, লগতে 3খন ৰিচেণ্ট তোলা পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ আপোনালোকে দিব লাগিব, ঠিক আছে। ফটোখনৰ তলৰ ফালে পাছফালে, অৰ্থাৎ ফটোখনৰ পাছফালে আপোনালোকে চহী কৰি দিব লাগিব। আৰু আপোনালোকে ফৰ্মখন ফিল আপ কৰাৰ সময়ত আপোনালোকৰ মোবাইল নম্বৰ আৰু ইমেইল যিটো আইডিটো, আপোনালোকৰ ইমেইল আইডিটো তাতে উল্লেখ কৰিব। আৰু আপোনালোকে লিখিব লাগিব। ইয়াতে চাওক, তেওঁলোকে জনাই দিছে আপোনালোকে যিটো পষ্টৰ কাৰণে, যিহেতু আপোনালোকে পিয়ন পষ্টৰ কাৰণে আবেদন কৰিব, আপোনালোকে ওপৰত লিখিব লাগিব। ইয়াতে চাওক, এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন, ঠিক আছে। আপোনালোকে এইটো লিখিব লাগিব। আৰু লগতে ইয়াতে এড্ৰেছটো দি দিছে, আপোনালোকে কোনটো এড্ৰেছত প্ৰেৰণ কৰিব। ইয়াতে চাওক, চিফ জুডিচিয়েল মেজিষ্ট্ৰেট লখিমপুৰ নৰ্থ লখিমপুৰ, ঠিক আছে। এইটো এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যনসমূহ পঠাব লাগিব। ইয়াতে তেওঁলোকে উল্লেখ কৰিছে আপোনালোকে পোষ্টেলৰ জৰিয়তে আপোনালোকৰ আবেদনসমূহ পঠাব পাৰিব। এতিয়া আহোঁ
ইম্পৰ্টেণ্ট ৱেব লিংকছলৈ, ঠিক আছে। তো বন্ধু বান্ধৱীসকল এতিয়া কেনেকৈ আপোনালোকে ফৰ্মখন ডাউনলোড কৰিব, ঠিক আছে। ডেছক্ৰিপশ্যনত দিয়া লিংকত আপোনালোকে ক্লিক কৰিলে আমাৰ এইখন পেজ খোল খাব। মই আগতে কৈছোঁ তললৈ স্ক্ৰল ডাউন কৰি ইয়াতে ইম্পৰ্টেণ্ট লিংকছ অফ CJM লখিমপুৰ নৰ্থ লখিমপুৰ এই ছেকশ্যনলৈ আহিব আপোনালোকে। ইয়াতে চাওক এপ্লিকেশ্যন ফৰ্ম, ইয়াতে ক্লিক হিয়াৰ আছে, ইয়াতে ক্লিক কৰিলে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি আপোনালোকে কম্পিউটাৰত গৈ প্ৰিণ্ট কৰি ল'ব, নতুবা কম্পিউটাৰ দোকানত থাকি আপোনালোকে বিচাৰিলে দি দিব যে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন লাগে। 5 টকামান ল'ব, আপোনালোকে ভালদৰে ফিল আপ কৰিব, ফৰ্মখন ফিল আপ কৰি আবেদন কৰিব। আৰু অফিচৰ বিজ্ঞাপনখন যদি চাব খোজে ইয়াতে ক্লিক হিয়াৰত ক্লিক কৰিব, অফিচৰ যিখন বিজ্ঞাপন সেইখন এবাৰ চাব পাৰিব। আৰু লগতে যিসকলে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰা নাই ইয়াতে ক্লিক হিয়াৰত ক্লিক কৰি আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'ব। আমি আগতীয়াকৈ চাকৰি খবৰসমূহ তাতে প্ৰেৰণ কৰি থাকোঁ আৰু ইয়াতে আমি অফিচিয়েল যিটো তেওঁলোকৰ ৱেবছাইট সেইটো ইয়াতে সংলগ্ন কৰি দিছোঁ। কিবা জানিব লগা থাকিলে আপোনালোকে চাব পাৰিব। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদত 19টা পদ মুকলি হৈছে, আপোনালোকে আবেদন কৰিব পাৰিব এই পদকেইটাত। আৰু লগতে অইল ইণ্ডিয়া লিমিটেডত বহুকেইটা গ্ৰেড বি আৰু গ্ৰেড চি পদ মুকলি হৈছে, ইয়াতে মুঠতে 50টা পদ মুকলি হৈছে, আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল কৃষি বিশ্ববিদ্যালয়ত নতুনকৈ 55টা ফেকাল্টি ভেকেঞ্চি মুকলি হৈছে, আপোনালোকে এই 55টা পদৰ বাবে আবেদন কৰিব পাৰিব। যদি আবেদন কৰে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে এবাৰ চেক কৰি ল'ব। আৰু লগতে ইণ্ডিয়ান নেভিৰ টেটছমেন যি 1531টা পদৰ অনলাইন আবেদন চলি আছে, আপোনালোকে যদি আবেদন কৰা নাই এতিয়াও আবেদন কৰি ল'ব, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। ইয়াৰ ওপৰত আমি ভিডিঅ' বনাইছোঁ, আমাৰ চেনেলটো চেক কৰিব, ভিডিঅ' চাব পাৰিব কেনেকৈ আবেদন কৰিব লাগে। CISFত ইয়াতে 1149টা পদ মুকলি হৈছে কনিষ্টবল ফায়াৰৰ, এইকেইটা পদো আপোনালোকে আবেদন কৰিব পাৰে। আবেদন চলি আছে, 12 পাছৰ পৰা অৰ্হতা বিচৰা হৈছে, আপোনালোকে ডেছক্ৰিপশ্যন বক্স চেক কৰিব, তাতে লিংক দিয়া থাকিব। তো বন্ধু বান্ধৱীসকল লগতে আৰু এটা কথা জনাওঁ, BSFত বহুতো পদ মুকলি হৈ আছে। BSF বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চত ইয়াতে 2788টা পদ মুকলি হৈ আছে, আপোনালোকে আবেদন কৰিব পাৰিব। লিংক এক্টিভ হৈ আছে আবেদন কৰাৰ, ইয়াতে অৰ্হতা 10 পাছৰ পৰা বিচৰা হৈছিলে। তো বন্ধু বান্ধৱীসকল লগতে আপোনালোকে আবেদন যদি কৰিব বিচাৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত 950টা পদ মুকলি হৈ আছে, এই পদকেইটাও আপোনালোকে আবেদন কৰিব পাৰিব। ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব, আপোনালোকে আবেদন কৰি ল'ব, ঠিক আছে। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু যদি কিবা জানিব লগা থাকি গ'ল কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ ভিডিঅ' আগলৈও পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো প্ৰেছ কৰি থৈ যাব, এনেধৰণৰ ভিডিঅ'সমূহ আগলৈও পাই থাকিব। তো আজিলৈ ইমানেই, ধন্যবাদ।